हेलो एवरीवन आज आम आलोचना करिम डायरेक्टरेट अफ मेडिकल एडुकेशन जिखिनि आमार एप्लाई हुआ दीर्घदिन समय हल बहुत दिनर पाछतो इतियाলৈকে কোনো ধৰণৰ আপডেট অহা নাই পৰীক্ষা কেতিয়া হ'ব বা এক্সাম চেণ্টাৰবিলাক নিজৰ জিলাতে পৰিবনে নপৰে সকলোৰে মনতে প্ৰশ্ন আৰু লগতে বহুতেই কমেন্ট সেকশনত অথবা সোশ্যাল মিডিয়াত মেছেজ কৰে আৰু সকলোকে এইখিনি আপডেট যেতিয়ালৈকে অহা নাই তেনে ক্ষেত্ৰত ভিডিও দিয়া নাছিলো আৰু আজি অৱশেষত ভিডিও এটা দিব লৈছো ডিএমই যিখিনি আমাৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে যেটো ইয়াৰ সন্দৰ্ভত কোনো ধৰণৰ আপডেট এতিয়ালৈকে অহা নাই পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব বা পৰীক্ষা কেতিয়া হ'ব এইখিনি ইনফৰমেশন পাবলৈ হলে আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 29 ডিসেম্বৰলৈকে যেহেতু এপ্লাই চলি থাকিব আৰু এই সন্দৰ্ভত যেতিয়া আমাৰ 29 ডিসেম্বৰ শেষ হ'ব অৰ্থাৎ ADRE যেতিয়া এপ্লাই আবেদন ক্লোজ হ'ব তাৰ পাছতে কিবা এটা আশা পোৱা চান্স থাকিব যেহেতু তেতিয়া আমাৰ আপোনালোকে মন কৰে যে পৰীক্ষা যেতিয়া অনুষ্ঠিত হয় চাকৰি পৰীক্ষা যেতিয়া অনুষ্ঠিত হ'বলৈ হয় তেতিয়া সকলোবিলাক পৰীক্ষা ওচৰ পায় আহি ADRE আৰু DME পৰীক্ষাটো লগতে হ'ব নেকি কিন্তু লগতে নহয় কিয় নহয় চাওক যোৱা বছৰ যে স্বাস্থ্য বিভাগৰ পৰীক্ষা অনুষ্ঠিত হৈছিল তাতো সেপাৰেটকে পাতিছিল আৰু আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট যিখিনি আছিল হেখিনি সেপাৰেটকে পাতিছিল আৰু এই সকলোখিনি যিমানে চাকৰি নহওক DME হওক বা ADRE হওক সকলোখিনি এপইন্টমেন্ট একেটা দিনতে দিয়া অনুষ্ঠিত হ'ব যেহেতু সেই কাৰণে আপোনালোকে মন কৰিব যেতিয়া আমাৰ ADRE এক্সাম অনুষ্ঠিত হ'বলৈ যাব তেতিয়াও আমাৰ DME পৰীক্ষা অনুষ্ঠিত হ'ব অৰ্থাৎ পৰীক্ষা বতৰ হৈ পৰিব আৰু তেনে ক্ষেত্ৰত যেটো বহুতে জনাই আছিল এক্সপেক্ট কৰি আছিল জানুৱাৰীত হ'ব নেকি পৰীক্ষাটো আমাৰ ADRE যেতিয়া হ'ব ADRE টো ইতালৈকে কোনো ধৰণৰ ইনফৰমেশন অহাই নাই কেতিয়া পৰীক্ষা হ'ব অনুষ্ঠিত হ'ব এণ্ডবত জনোৱা নাই কিন্তু খুব কেইদিন মানৰ ভিতৰতে যে ডিসেম্বৰ তাৰিখটো যোৱাৰ পাছতে কিবা এটা নোটিস পোৱা যাব পাৰে DME হওক বা ADRE হওক